গাইজ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ত বন্ধু-বান্ধৱীসকল যদি আপোনাৰ এখন আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ডখন এতিয়ালৈকে বেংক একাউণ্টৰ লগত লিংক কৰা নাই আপুনি এটা ভুল কাম কৰি আছে বন্ধু-বান্ধৱীসকল ভাৰতীয় বেংকসমূহে নিজৰ গ্ৰাহকক বেংক একাউণ্ট সুৰক্ষিত কৰি ৰাখিবলৈ আধাৰ কাৰ্ড নিজৰ বেংক একাউণ্টত লিংক কৰাটো অতি বাধ্যতামূলক কৰি দিছে যিসকল বন্ধু-বান্ধৱীয়ে এতিয়াও আপোনালোকৰ আধাৰ নাম্বাৰ বেংক একাউণ্টৰ লগত লিংক কৰা নাই আপোনালোকে কেনেদৰে লিংক কৰিব পাৰিব আধাৰ নাম্বাৰ আৰু আপোনালোকৰ আধাৰ কাৰ্ড যদি বেংকত এতিয়াও লিংক হৈ আছে নে নাই কেনেদৰে চাব পাৰিব আৰু আপোনালোকৰ আধাৰ ষ্টেটাছ চেক কৰিব কেনেদৰে পাৰিব সবিশেষ কথা পাতিম আজিৰ ভিডিঅ'ত বন্ধু-বান্ধৱীসকল বৰ্তমান যিবোৰ সমস্যা বেংক ৰিলেটেড সমস্যা ঘটি আছে সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ বেংকসমূহে নিজৰ আধাৰ নাম্বাৰ নিজৰ পাছবুকত লিংক কৰিবলৈ গুৰুত্বপূৰ্ণ সকলোকে আহ্বান জনাইছে বন্ধু-বান্ধৱীসকল গতিকে ভিডিঅ'টো শেষলৈকে চাব যদি আপুনি নতুন ভিডিঅ'টো সাবস্ক্রাইব কৰি দিব চেনেলটো সাবস্ক্রাইব কৰিব ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাব আৰু অতি সিম্পল প্ৰসেছ আৰু আপোনালোকে সকলোখিনি কাম ইয়াত কৰিব পাৰিব অতি সহজত গতিকে আমি যাব লাগিব পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰত গৈ টাইপ কৰিব udai আৰু সাৰ্চ কৰি দিব ইয়াৰ পিছত আপোনালোকে যাব ৰিকুৱেষ্ট টু ডেস্কটপ সাইট কৰিলে অতি সহজ হয় তাৰপিছত দেখিবলৈ পাব udai যিটো অফিচিয়েল ৱেবছাইট আধাৰ কাৰ্ডৰ udai আৰু দেখিবলৈ পাইছে udai.gov.in আৰু ইয়াত গৈ আপোনালোকে তললৈ স্ক্ৰল কৰিব দেখিবলৈ পাইছে আধাৰ সাৰ্ভিস যেটো আধাৰ সাৰ্ভিস আছে এই আধাৰ সাৰ্ভিসত আপোনালোকে ক্লিক কৰিব আৰু আধাৰ সাৰ্ভিসত ক্লিক কৰাৰ পিছত আপোনালোকে আৰু এখন ইন্টাৰফেস দেখিবলৈ পাব এনে ধৰণৰ দেখিবলৈ পাইছে আপডেটৰ আধাৰ ডাউনলোডছ গেট আধাৰ এইবোৰ হৈছে সকলো আধাৰৰ অফিচিয়েল ৱেব পেজ আৰু সকলোখিনি কাম ইয়াতে কৰিব পাৰিব বৰ্তমান আমি কৰিম আপোনালোকৰ বেংকৰ একাউণ্টত আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই আৰু কেনেদৰে লিংক কৰিব পাৰিব সেই বিষয়ে আমি সবিশেষ আলোচনা কৰিম আজিৰ ভিডিঅ'ত আমি যাব লাগিব আধাৰ সাৰ্ভিস আৰু আধাৰ সাৰ্ভিসৰ পিছত আপুনি ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল কৰিব নেক্সট ল এতিয়া দেখিবলৈ পাইছে এভেল আধাৰ সাৰ্ভিস আৰু ভেৰিফাই আধাৰ বহুত অপচন দেখিবলৈ পাব আমি যাম ৰিলেটিভ আধাৰ আৰু অফলাইন আধাৰ ভেৰিফিকেশ্যন তললৈ গৈ থাকিব সিকিউৰ ইয়ৰ বায়োমেট্ৰিক্স এইটো প্ৰয়োজন নাই বৰ্তমান তললৈ স্ক্ৰল কৰিব অতি সোনকালে আধাৰ নাম্বাৰ স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব বন্ধু-বান্ধৱীসকল আপোনালোকৰ বেংক একাউণ্টৰ লগত অলপ সময় স্ক্ৰল কৰিব আৰু যেটো আধাৰ লিংকিং ষ্টেটাছ আছে সেইটো ক্লিক কৰিব চেক আধাৰ বেংক লিংকিং ষ্টেটাছ সেই অপচনটো ক্লিক কৰিব সেই অপচনটো ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব অন্য এখন ইন্টাৰফেস বন্ধু-বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ আপডেট আৰু আপোনালোকে বেংক একাউণ্টৰ সুবিধাৰ বাবে এই কামটো কৰি ল'ব ইয়াত দেখিবলৈ পাইছে মাই আধাৰ সাৰ্ভিস চেক আধাৰ বেংক লিংকিং ষ্টেটাছ এটা চেক আধাৰ বেংক লিংকিং ষ্টেটাছত ক্লিক কৰিব এই এপছত ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ 12 ডিজিট আধাৰ নাম্বাৰ অৰ 16 ডিজিট যেটো ভাৰ্চুৱেল আইডি আছে সেইটো দি লগইন কৰিব লাগিব বৰ্তমান মই আপোনালোকক প্ৰচেছত দেখাই দিম ইয়াৰ পিছত আধাৰ নাম্বাৰ এন্টাৰ কৰাৰ পিছত আপোনালোকে যেটো সিকিউৰিটি কাৰ্ড হয় সেইটো কেপচা কোড সেইটো বহাই দিব আৰু কেপচা কোড বহোৱাৰ পিছত আপোনালোকে বন্ধু-বান্ধৱীসকল যদি আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেন্ড OTP যদি নাই এন্টাৰ OTP সেই অপচনটো ক্লিক কৰিব বন্ধু-বান্ধৱীসকল আহকচোন আমি খিনি ফিল আপ কৰি লওঁ মই মোৰ আধাৰ কাৰ্ডৰ নামটো বহাইছো আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো এন্টাৰ কৰাৰ পিছত আপোনালোকে যেটো কেপচা কোড দেখিবলৈ পাব সেই কেপচা কোডটো এজ ইট ইজ বহাই দিব আৰু যদি আপোনালোকৰ আধাৰ লগত মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে সেন্ড OTP অপচন ক্লিক কৰিব আৰু আপোনাৰ ৰেজিষ্টাৰ হৈ থকা নম্বৰত এটা OTP যাব আৰু সেই OTPটো আপোনালোকৰ লাভ কৰাৰ পিছত আপুনি সাবমিট অপচনত ক্লিক কৰিব মই OTPটো ৱেট কৰিছো Please enter 6 digit OTP or 8 digit OTP কেতিয়াবা 6টা সংখ্যাত আহে কেতিয়াবা 8টা সংখ্যাত আহে বন্ধু-বান্ধৱীসকল আৰু OTPটো আপুনি আহে মানে অলপ সময় ৱেট কৰিব আৰু মই ৱেট কৰিছো আৰু বৰ্তমান দেখিবলৈ পাইছে OTPটো আহি গৈছে আৰু OTPটো মই ইয়াত বহাই দিছো
আৰু OTP ভৰোৱাৰ পিছত আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব আৰু ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত দেখিব লাগিব আপোনাৰ আধাৰ নম্বৰটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই আৰু কেইটা বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ নাম্বাৰ ৰিলেট বা লিংক হৈ আছে সেইটো আপুনি দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান দেখিবলৈ পাইছে আৰু যদিহে আপোনাৰ আধাৰ কাৰ্ড লিংক হৈ থকা নাই আপোনাৰ ব্লেংক পেজ এখন আহিব আৰু লেখা থাকিব ইউৰ আধাৰ ইজ নট লিংক অন ইউৰ বেংক বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকক কম কেনেদৰে আপোনালোকে আধাৰ কাৰ্ড লিংক কৰিব পাৰিব নিজৰ বেংক একাউণ্টত বন্ধু বান্ধৱীসকল চাওক বেংক ৰিলেটেড যেটা গুৰুত্বপূৰ্ণ আৰু সেয়েহে আপোনালোকে ব্ৰাঞ্চত গৈ আধাৰ কাৰ্ড নাম্বাৰ লিংক কৰিব লাগিব বন্ধু বান্ধৱীসকল ধন্যবাদ